ঐ তোমাৰ লগৰ বিকাশক মাতিছে বুলি কৈ দিবাচোন, মই ইয়াতে ৰখি আছো। ঠিক আছে ৰ'বা, মাতি দিছোঁ, মালিক নাই যদি আহিব। তোৰ কি হ'ল আকৌ বেটেৰী নুখুলি মোৰ ওচৰলৈ আহিলি যে? ঐ আৰ্নিলা আহিছে, সেইখিনিতে ৰখি আছে তোক লগ কৰিবলৈ। মালিক নাই, সোনকালে লগ কৰিবি যা। হে হয় নেকি? ৰ গৈছো। মা আৰু দেউতা ঘৰত নাই, সেইকাৰণে ইয়ালৈকে গুচি আহিলো। মই ভাবিছিলো পিছবিলাকে আহিবা বুলিহে। মাহেঁত ঘৰত নাই কাৰণে মুখত ধুনীয়া হাঁহি এটা লৈ ৰৈ আছাহি। তোমাক লগ পাবলৈ মন গৈ আছিল, সেইকাৰণে গুচি আহিলো। তুমি এনেকৈ মোক লগ কৰিবলৈ আহিলে তোমালোকৰ মা আব্বাই কথাটো গম পালে বেয়া হ'ব নহয়। হে একো নহয়, তুমি অলপ বেছিকে ভয় কৰা। মোৰ লগৰ জিনাই দেখোন সদায় লগ কৰি থাকে, একোৱে নহয়, ঘৰতো গম নাপায়। তুমি এতিয়া সৰু হৈ আছা, ভালকে পঢ়া শুনা কৰাচোন, ডাঙৰ হ'লে বুজি পাবা। তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কটো আনৰ লগত তুলনা কৰিব নোৱাৰি। মই বুজি পাওঁ তুমি হিন্দু ল'ৰা আৰু মই মুছলমান ছোৱালী, কিন্তু আমিওতো মানুহেই ন? মানুহে হয় বাৰু, কিন্তু সমাজখন ইমান সহজ নহয়। হ'ব এতিয়া পিছবিলাকে লগ কৰিম, তুমি এতিয়া যোৱা, নহ'লে মালিকে দেখিলে কথাটো বেয়া হ'ব দেই। যোৱা। অ' বা, তই আকৌ তাত লগাম বুলি লৈছ নি? খুৰীয়ে কাপোৰ লগাম বুলি কৈছিলে, তাকে ভাবিছোঁ ময়ো গামোচা দুখনমান লগাই লওঁ। লগাই ল'বি, ঠিকে আছে, ময়ো কামলৈ যাওঁ। তই কি দুপৰীয়া ভাত নেখাও নেকি? নে তোৰ ভোক পিয়া নলগা হ'ল? নে পেটৰ ভোকটো পাহৰিয়ে থাকিলি? এই তাত খাওঁ নহয়, আৰু তই ভাত বনোৱা নাই বুলি ভাবিছিলোঁ, সেইকাৰণে টিফিন নাই লোৱা। ভাত বনাই থৈছোঁ, ৰ তোৰ টিফিনটো পেক কৰি আনি দিওঁ। যা তেতিয়া, সোনকালে কৰ। সমাজ এখন তুমি মই ভবা মতে নচলে। আধুনিকতা যিমানেই নহওক কিয় সমাজখনৰ নীতি নিয়ম একে থাকিব। সেই বুলি তুমি নোহোৱাকৈ মই থাকিব নোৱাৰো, তোমাক এৰি মই একোৱে কৰিব নোৱাৰো। মই কেনেকৈ বুজাওঁ তোমাক? মোক তুমি মুছলমান বুলি ঘৃণা কৰা? নকৰোঁ। তেন্তে সমাজৰ দৰে হিন্দু মুছলমানৰ মাজত ভেদাভেদ তুমিও বিচাৰ কৰা? মই সেইবোৰ একো নাজানো। এয়াই জানো যে আমাক একেজন ভগৱানেই মানুহ কৰি পৃথিৱীলৈ পঠাইছে, কিন্তু আমি সেইজনক বেলেগ বেলেগ নামেৰে ভক্তি কৰোঁ, বাছ সেয়াই। তেন্তে তুমি মোক কিয় মানি ল'ব নোৱাৰা? হ'ব দিয়া, তোমাক মই আজিৰ পৰা কেতিয়াও আমনি নকৰোঁ। আৰ্লিনা, আৰ্লিনা, তই মই ইমান চিন্তা কৰি একো কৰিব নোৱাৰোঁ। প্ৰেম যিমানেই নহওক কিয় সমাজে কিন্তু এই সম্পৰ্ক কেতিয়াও মানি নলয়। ভাইটি, তই তাইক ভালকৈ বুজাবি। তাইৰ লগতে নহ'লে আমিও সমাজতে ঘৰীয়া হ'ব লাগিব। কিন্তু তাইৰ গাত একো দুখ নাই, তাই মোক ভাল পায়। ময়ো তাইক প্ৰকাশ কৰি কৈ দিয়া নাই যে ময়ো তাইক ভাল পাওঁ। এই সমাজখনত বাৰু হিন্দু মুছলিম ভেদাভেদটো ইমান আকাশ পাতাল পাৰ্থক্য কিয় হয়? মা দেউতাৰ অবিহনে আমি আজি এইকণ সময় পাইছোঁহি। গাঁৱৰ মানুহে তোকেই হওক বা মোকেই হওক আঙুলি টোৱাই কথা এটা ক'ব নোৱাৰে, কিন্তু এতিয়া আজি দেখিছোঁ কথাবোৰ বৰ ভাল নহ'বগে। কি হ'ল ঐ, তই এনেকেই থাকিবি নেকি? নহ'লেনো কি কৰিম? তাই কম বয়সৰ ছোৱালী, ভুল সিদ্ধান্ত লৈ যদি পাছত আকৌ তয়ে ফচিবি। তাতে তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল নিদিব জানো? তাকেহে মই তাইক বুজাবলৈ বহুত চেষ্টা কৰি আছোঁ, আৰু তাই বুজিবলৈ চেষ্টা নকৰে। ঐ ছোৱালী, ঐ ছোৱালী, এফালে চাচোন। তই এনেকৈ মন মাৰি থাকিলে মোৰ কি হ'ব বাৰু? ঐ চাচোন এফালে। তই এনেকৈ মন মাৰি থাকিলে মোৰ কি ভাল লাগে নেকি?
বেয়া লাগিবলৈ মোকতো তুমি ভাল নোপোৱা। তুমি এইবোৰ বাদ দিয়াচোন। চোৱা, মোলৈ এবাৰ চোৱাচোন। নাচাওঁ মই। সঁচাকৈ নোচোৱা? কোৱা কি হ'ল? তুমি মোক প্ৰথমতে কথা দি লোৱা যে তুমি মোৰ কথা ৰাখিবা। ৰাখিম, কোৱা। তুমি আজিৰ নিচিনা আৰু কেতিয়াও নকৰোঁ কোৱা। মই তোমাৰ লগত থাকোঁ বা নাথাকোঁ, তুমি সদায় আহিবলগীয়া দিনবোৰত ভালে থাকিবা। আৰু মোৰ কথা হ'ল যে তুমি ভালকৈ মন দি পঢ়া, মোৰ লগতেও মা দেউতাক এটা ভাল ৰিজাল্ট কৰি দেখুওৱা। শুনিবানে মোৰ কথা? শুনিম, যদিহে তুমি মোৰ লগত সদায় থাকা। ক'ত গৈছিলি বনানী? খুৰী, এই পথাৰতে ছাগলীজনী এৰাল দিবলৈ গৈছিলোঁ। পিছে আপুনি কৰিবলৈ যায়? এই আকাশৰ ঘৰৰ পৰা আহোঁ। পিছে হেৰি নহয়, কেছে এইবোৰ কি কৰিবলৈ লৈছে? সি নিজৰ জাতিৰ ছোৱালী এজনী ভাল পাবলৈ নাপালে নেকি? খুৰী, এইবোৰ এনেই ওলোৱা কথা। ভাইটি আৰু তাৰ মাজত একো নাই। এই হ'ব থ, ৰাস্তাৰ মানুহে দেখিছে নহয় সিহঁতৰ দুটা খাবতা খাবতি কৰি থকা। আৰ্লিনা, তুমি এইবোৰ কি কৰি ফুৰিছা? তোমাৰ এতিয়া পঢ়াৰ বয়স, মানুহে শুনিলে বেয়া কথা হ'ব নহয়। আৰে মই তাক ভাল পাওঁ, তোমালোকে কিয় মোৰ পাছত ইমানকে লাগি আছা? মইতো তাৰ লগত এতিয়াই বিয়া হ'ম বুলি কোৱা নাই। গাঁৱৰ মানুহৰ মুখত প্ৰায়ে মই এই কথাবিলাক শুনিছোঁ। তুমিও যাতে এই কথাবিলাক ইমানতে সামৰণি মাৰা। আব্বা, তুমিতো বুজা, মই ভালদৰে পঢ়িছোঁ আৰু আগলৈও পঢ়িম, আৰু তোমালোকে কোৱাৰ দৰে ৰিজাল্ট কৰিম। কিন্তু প্লিজ তাক মোৰ পৰা আঁতৰ কৰাই নিদিবা। আৰ্লিনা, সি এটা হিন্দু ল'ৰা। তাক আমাৰ সমাজে মানি নলয় আৰু তোক সিহঁতৰ সমাজে মানি নলয়। মই যদি ইমানতে এইবোৰ বন্ধ হোৱা নেদেখোঁ, তেতিয়াহ'লে কিন্তু মই ব্যৱস্থা বেলেগ ল'ম। আৰু মোক তেতিয়া তোমালোকে বেয়া পাই লাভ নাই। ভাইটি, ভাইটি, তই সময় থাকোঁতে কিন্তু কিবা এটা কৰ। জুয়ে পুৰি হাত পোৱাৰ পাছত তই কিন্তু একো কৰিব নোৱাৰিবি। এই তই নিজৰ কাম কৰি থাক, আমি একো ভুল কৰা নাই নহয়। মানুহ হৈ মানুহক ইমান কেনেকৈ ঘিণ কৰিব পাৰে ক'ব নোৱাৰোঁ মই। থাক তই, ওলাই যাওঁ মই। ঐ, ভাত খাই যাহি আকৌ। হেই, নেখাওঁ। কি হ'ল, কেলে মাতিছিলি? আৰ্লিনা দেউতা কৈছে গাড়ীখন ভাল কৰিবলৈ। তোক আকৌ কিবা কিবি ক'লে তই একো নকবি দেই, সিহঁতি বহুত ধনী মানুহ। এইটো লোৱা। মালিককে দি দিব। ঠিক আছে। হেৰি নহয়, এই তোমাৰ নামে বিকাশ নি বাৰু? হয়। মই আৰ্লিনাৰ দেউতাক হয়। কথাবোৰ হয়তো ভাঙি পাতি নক'লেও তুমি বুজিবা। মোৰ ছোৱালীৰ ষ্টেটাছ ক'ত আৰু তোমাৰ ক'ত? তাইতো বহুত সৰু ছোৱালী আৰু তুমিতো বহুত জনা বুজা ল'ৰা। গতিকে তুমি অকণমান আঁতৰি থাকিবা। প্ৰেম ভালপোৱা এইবোৰ সঁচা আৱেগ, এইবোৰৰ লগত ষ্টেটাছৰ কথা নাহে। তুমি পাহৰি নাযাবা যে তাই এজনী মুছলমান ছোৱালী আৰু তুমি এটা হিন্দু ল'ৰা। তেজৰ ৰং সকলোৱে ৰঙা, কিন্তু ভালপোৱাৰ ক্ষেত্ৰতে অকল কিহৰ জাতি ধৰ্ম ইমান ভেদাভেদ আনি থাকেও? আপুনি ভবাৰ দৰে সকলোৰে মন একে নহয়। ভালমতে কৈছোঁ, তুমি কিন্তু সাৱধান থাকিবা দেই, বেয়া হ'ব নহ'লে। তুমি চাগে আব্বাক এতিয়াও বেয়া পাই আছা ন? আব্বাক মই বেয়া পোৱা নাই। তোমাকতো এইবোৰ হ'ব বুলি জানিয়ে মই আগতেই কৈছিলোঁ। হ'ব দিয়া, এতিয়াহে অলপ খং কৰি আছে, পাছত বুজি পাব নহয়। তুমি ঠিকেই কৈছা, পাছত বুজি পাব। ইদিনাতকৈ সিদিনা দিনবোৰ বেয়ালৈ গৈ আছে। মইতো বহুত বেছি সময়কে ভয় কৰোঁ। তুমি কোৱা কথাবোৰো মই লাহে লাহে বুজি পাইছোঁ। মানুহৰ মনটোও যদি চৰাইবোৰৰ নিচিনা হোৱা হ'লে? চৰাইবোৰক মন কৰিবাচোন, তাহাঁতৰ মন গ'লে মন্দিৰ, মছজিদ, গীৰ্জা য'তে মন যায় ততে পৰিব পাৰে। মানুহৰ জীৱনটো ইমান সহজ নহয় অ' ছোৱালী। ডাঙৰ হৈ আহিছাহে, লাহে লাহে বুজি পাবা। মইতো
জোখতকৈ বেছি অভিজ্ঞতা বুটলিছোঁ কম বয়সতে। মা দেউতাক হেৰুৱাই তুমি জীৱনটো আৰম্ভ কৰিছাহে, বহুত বাকী আছে বুজি পাবলৈ। চৰাই নিচিনাকৈ উদাহৰণ দিবলগীয়া বহুত বস্তু আছে, কিন্তু ইমান সহজ নহয়। কাইলৈ আমি গাঁৱৰ ঘৰলৈ যাম, তুমি কিন্তু ঘৰতে থাকিবা। আৰু তোমাৰ পঢ়া শুনাবোৰ কেনেকুৱা চলিছে? ৰিজাল্ট কিন্তু আকৌ মই বিচৰা ধৰণে লাগিব দেই। মোৰ পঢ়া ভালেই হৈছে আব্বা, আৰু তুমি বিচৰাৰ দৰেই ৰিজাল্ট কৰিম। গুড গাৰ্ল। এটা কাম কৰা, ভাতটো বাৰা যোৱা, বনাই হ'ল যেতিয়া আমি একেলগে খাই দিওঁ। ভাইটি, মা দেউতাৰ এবাৰ বছৰিকা শ্ৰাদ্ধভাগ পাতিব লাগিছিল নহয়। হ'ব দে, তই ইমান চিন্তা নকৰিবি। তই কিন্তু ভকত 3জনমান মাতি থবি, মই বাকীখিনি যোগাৰ কৰি ল'ম। কোৱা। মা আৰু আব্বা কাইলৈ ঘৰত নাথাকে, মই কিন্তু তোমাক লগ কৰিম। তোমাৰ আব্বাই আকৌ তোমাক খং কৰিব দেই। এইবোৰ বাদ দিয়াচোন, তুমি কিন্তু ওলাই আহিবা, নহ'লে মই বেয়া পাম। চোৱাচোন, তুমি আৰু মই কিমান সুখী, কিন্তু মানুহবোৰে আমাৰ মৰমবোৰ নাচায়, চাই মাত্ৰ হিন্দু আৰু মুছলমান। বাদ দিয়া এইবোৰ, আমি দুটাই একো কৰিব নোৱাৰোঁ এইবোৰক লৈ। এইবোৰক লৈ চিন্তা কৰি নাথাকিবা তুমি। ঐ শুনাচোন, কালি আমাৰ ঈদ আছিল নহয়, তোমাৰ কাৰণে মিঠাই দুটামান লগাই ৰাখিছিলোঁ। মা ৰৈ আছিল কাৰণে আজি আনিব নোৱাৰিলোঁ, কাইলৈ লৈ আনিম দেই। খাই কিন্তু কেনেকুৱা পালা তুমি জনাব লাগিব। ঠিক আছে, তুমি ইমান মৰমত দিবা আৰু মই নাখাম নে? পিছে এতিয়া গধূলি হ'লগৈ, তুমি যোৱাগে, আব্বাই দিব নহ'লে। ব'লা, তুমি কিন্তু মোক ঘৰৰ ওচৰত থৈ আহিব লাগিব। এইটো আপুনি লওক, এইটো আপুনি দৰ্জামুখত পাই নিদিব। 7 দিনমানৰ পাছত কাম কৰিবলৈ ষ্টাৰ্ট কৰিব, আৰু আপোনাৰ কামটোত পইচা 20,000 মান লাগিব। হেল্ল'। হেল্ল', আমি আপোনাৰ ঘৰলৈ আহিছিলোঁ। অঁ কি কয়? এতিয়া সেই তিনিআলিটোৰ ওচৰতে আছোঁ। অঁ নামঘৰত পালেহি ন? অঁ হয় হয়, অঁ এই নামঘৰ ভাগৰ ওচৰতে আছোঁ আমি। হয় হয়। আপুনি এটা কাম কৰক, নামঘৰৰ পৰা চিধা আহি পেলাই এটা তিনিআলি পাব, তাৰপৰা লেফ্ট ছাইডে সোমাই 3 নম্বৰ যিটো ঘৰটো, সেইটোৱে মোৰ ঘৰ। অঁ ঠিক আছে হ'ব, 3 নম্বৰটো ন? ঠিক আছে হ'ব, পালোহি বুইছা, এইখিনিতে আছে। ঠিক আছে, আপোনালোক যাওক, মোৰ আৰু মানুহ আহি আছে। হেৰি, এইবোৰ কৰাটো জানো ভাল হ'ব? হেত তেৰিকা, তুমি মোক সেইবিলাক ভাল বেয়া শিকাব নালাগে। তোমাৰ কথা অলপ বেছি হৈছে, মই সেইকাৰণে তোমাক আনিবলৈ বেয়া পাওঁ। হ'ব, খং কৰিব নালাগে, মই ভয় কৰি আছিলোঁ কাৰণেহে কথাটো সুধিছিলোঁ। আহক বহক। পিছে আপোনালোকৰ সমস্যাখিনি কওক। আমাৰ ছোৱালী মাত্ৰ এজনীয়ে। আমাৰ মানে কথাটো হ'ল কি, আমাৰ ছোৱালীজনীয়ে হিন্দু ধৰ্মৰ ল'ৰা এটা ভাল পাবলৈ লৈছে, সেয়েহে আমি বৰ বিপদত পৰিছোঁ বুজিছেনে। আপুনি ভাল কিবা এটা আমাক উপায় দিয়কচোন। তাইক আমি ইমান বুজালোঁ, তথাপি তাই ইয়াৰ পৰা অলৰ ওচৰ। কি কৰিম এতিয়া আপুনি কওকচোন বাৰু। কেছটো অকণ মেজৰেই, আপোনালোকেতো আপোনালোকৰ যেন দুখ দিব নিবিচাৰে। ছোৱালীজনীয়ে কষ্ট নোপোৱাকৈ আপুনি যি কৰিব পাৰে তাকে কৰক। মই এটা বস্তু দিব পাৰিম, খালি মানুহজনীৰ দোকান বেছিকৈ খৰচ হ'ব। এটা কথা কওকচোন, আপোনালোকে সেই বস্তুটো পুতিব পাৰিব ল'ৰাটোৰ ঘৰত, নে ল'ৰাটোক খুৱাব পাৰিব? খুৱাবলৈকে ভাল হ'ব, বেটিয়ে আমাৰ ঘৰৰ পৰা মিঠাই নিয়ে থাকে তালৈ। আপুনি মাননি কথা চিন্তা কৰিব নালাগে, আপোনাক আমি ভালকৈ মিলাই দিম।
ঠিক আছে আপোনালোক অলপ বহক মই পটককৈ ভিতৰৰ পৰা আহিছোঁ এইজনৰ কামবোৰ অলপ প্ৰমাণী মই মানুহৰ মুখত শুনিহে তোমাক ইয়ালৈ লৈ আহিছোঁ মই চেনি অলপ জাৰি দিছোঁ আপোনালোকে এইটো তাক খোৱা বস্তুৰ লগত মিলাই দিলেই হ'ল কিন্তু শনিবাৰে খুৱাব তেতিয়া ভাল হ'ব হ'ব ঠিক আছে ল'ৰাটোৰ নামটো বিকাশ গগৈ বুলি কৈছিলে ন হয় তাৰতো বিপদটো ভালকৈ হ'ব আৰু আপোনালোকৰ কামটো কিন্তু হৈ যাব কাৰোবাক ভাল কৰিবলৈ হ'লে কাৰোবাকতো বেয়া কৰিবই লাগিব শনিবাৰে খুৱাব লাগিব ন শনিবাৰে খুৱাব লাগিব সেইটো কিন্তু ভুল নকৰিব আৰু মাননীটো কিমান দিব লাগিব আপোনাক এতিয়া মই মানে কিবা এটা দি থৈ যাওক কামটো হৈ গ'লে কিন্তু পইচা 20,000 দিব লাগিব কাম হৈ যাব একেবাৰে চিন্তা নকৰিব খালি মই কোৱা মতে কৰিব বাকী এতিয়া এৰিছোঁ আৰু কি হৈছে তোৰ মই পানী অকণ লৈ আহিছোঁ ভাইটি লৈ পানী অকণ খাই দেচোন পানী অকণ খাই দে ভাল পাইছনে অলপ বস্তুবোৰ খাওঁতে অলপ লাহে ধীৰে খাবিচোন ইমান খৰখৰনো কিয় খাওঁ হেই চচনিহে খাইছোঁ নমও নহয় কিছে কথাবোৰ কওঁ আৰু মুখততো তোৰ ভাল কথা নায়েই অঁ আৰু শুনচোন কাইলৈ মই ভকত কেইজন মাতিবলৈ যাম আহোঁতে মাহী ঘৰতে থাকিম পিছদিনাহে আহিম চাগে আৰু এইবোৰ কৰাটো জানো ভাল হ'ব ভয় কৰিবলগীয়া কিটো আছে আমাৰ ছোৱালীজনীৰ কাৰণে আমি যি কৰিব লাগে তাকে কৰিম আৰু এতিয়া এইবিলাক চিন্তা কৰি একো লাভ নাই নহয় এটা কাম কৰা মই এতিয়া অফিচৰ পৰা আহোঁ আৰু দুপৰীয়া আহি পেলাই মই ভাতকেইটা ঘৰতে খাই যাম হ'ব ভাইটি তই আজি গেৰেজলৈ নাযাওঁ নহয় নাযাওঁ তেনেহ'লে এটা কাম কৰিবি পাছফালৰ লাও হেণ্ডেলখনকে দি দিবিগৈ আৰু পথাৰত ছাগলী দুজনী আছে লৈ আহিবিগৈচোন অঁ হ'ব লৈ আহিম দে তই কিন্তু মাহীহঁতৰ ঘৰত গৈ পাই ফোন এটা কৰিবি হ'ব দে কৰিম ঐ ল'ৰা তোৰ আজি কামৰ পৰা আহোঁতে ইমান দেৰি হ'লনে এই দোকান এখন গৈছিলোঁ বস্তু এটা কিনিবলৈ সেইটো কাৰণে দেৰি হ'ল বস্তু মানে কি বস্তু আনিবলৈ গৈছিলোঁ ইমান দেৰি হ'ল যে ভঁৰাল চাউল আনিব গৈছিলোঁ মায়ে মানে ভঁৰাল চাউল আনিব দিছিলে ভঁৰাল চাউল এইটো কি চাউল আকৌ ভালকৈ কচোন অলপ ভঁৰাল চাউল খাবলৈ বৰ ভাল আমাৰ ঘৰত সেইটো চাউলে খায় আৰু তয়ো আনি খাবিহি ইমান বেছি দাম নহয় মই যাওঁ এতিয়া হ'ব দে অঁ এইখিনিত মিঠাই বক্সটা থৈ দিছিলোঁ নাই দেখোন বেটিয়ে চাগে তালৈ নিবলৈকে লুকুৱাই থৈছে
তোমাৰ চাগে আহি পোৱা বহুত সময় হ'ল ন? মোৰ আহি পোৱা সময় অকণমান হ'ল। তুমি এতিয়া অকলে অকলে যাবাগে, আব্বাক মাতি নিদিলা কেলে নিবলৈ? মাতিছোঁ আহিব, এই ডিউটিৰ পৰা আহোঁতে দেৰি হৈছে। শনিবাৰে দেখোন কম্পিউটাৰ ক্লাছলৈ নগ'লেও হ'ল, দেওবাৰে যাব লাগে। এই আব্বাই মানিব লাগিব নহয়। শনিবাৰে ক্লাছ নাথাকিলেতো ময়ো ভাল পাওঁ, কলেজৰ পৰা সোনকালে আহি তোমাকো লগ কৰিব পাওঁ। সেইটো হয় বাৰু, কিন্তু এতিয়া ৰাতি হৈ আহিলে, বাও ঘৰত অকলে আছে। মই যাওঁ, তুমি যোৱা। তোমাৰ কাৰণে যে সেইদিনা মিঠাই অলপ লুকুৱাই ৰাখিছিলোঁ, আজিহে আনিব পাৰিলোঁ। সেইকাৰণেহে তোমাক মাতি পঠালোঁ। এয়া লোৱা তোমাৰ মিঠাই। তুমি আজিয়ে খাবা কিন্তু দেই, কেতিয়াবাই লুকুৱাই থোৱা, বেয়া হৈ যাব। ঠিক আছে, হ'ব বাৰু, যোৱা নহ'লে এতিয়া। ঠিক আছে, কাইলৈ লগ পাম, যোৱা। ঐ, কি হ'ল তোমাৰ? এনেকৈ তলত পৰি আছা যে? মোলে এবাৰ চোৱাচোন। মোক তুমি পাহৰি গলা নেকি? চোৱা না মোক তুমি এবাৰ। কেলে আহিছ? মোক মাৰিবলৈ আহিছ? কোন তই? এ বা মোক মাৰিছে। যা যা যা। মাৰিবলৈ আহিছ? যা। কিয় মোক এনেকুৱা পৰীক্ষা লৈছা ভগৱান? কিয় তুমি এনেকুৱা কৰিলা আমাৰ লগত? বেজনে দিয়া বস্তুতে কাম কৰিলে বুইছা। এতিয়াহে বেজটোক পইচাটো দি দিব লাগিব। ঠিকেই কৈছা, মই তেওঁক দি থৈ আহিমগৈ এতিয়া গৈ পেলাই। ব'লা চাহ অকণ খাই লোৱা। ৰমেন দা, ভাইটিৰ কথাবোৰ আমি ভবাতকৈ বেলেগ ধৰণে হৈ আছে নহয়। মই আজিহে গম পাই আহিছোঁ, সেইবাবে আপোনাক ক'বলৈ ৰাতিখন ওলাই আহিছোঁ। বেলেগ ধৰণে মানে? কথাবোৰ ময়ো চিন্তা কৰি আছোঁ, কথাবোৰ একো পাৰে পোৱা নাই। মই আজি মানুহ এজনৰ ওচৰত চোৱাবলৈ গৈছিলোঁ ভাইটিৰ হৈ। অঁ, এইটো ভাল কথা হ'ল, কিন্তু কি বুলি ক'লে? আমাৰ ভাইটিয়ে যে ছোৱালী এজনী ভাল পাইছিলে, তাইৰ মাক বাপেকে হেনো আমাৰ ভাইটিক কিবা যাদু কৰি দিলে। শনিবাৰ দিন এটাত হেনো মিঠাইৰ লগত কিবা মিলাই খুৱাই দিলে। এতিয়া তাক ভাল কৰিবলৈ কিবা উপায় দিছেনে? ভাল হ'ব বোলে, কিন্তু যিমানখিনি কাম কৰিবলৈ দিছে মোৰ কিন্তু একেবাৰে শক্তি নাই। মই একেবাৰে ভাগি পৰিছোঁ।
ইফালে ঘৰখনো চলাব লাগে